নন্দহরি স্বরূপানন্দ হৃদয়ানন্দ হরি পরমানন্দ। দেবগণ, হুদুৰত শুনিবলৈ পাইছো দেৱৰ্ষি নাৰদৰ গীতৰ কণ্ঠস্বৰ। যোৱা দেৱগণ, নকৰি পলম সন্মানে লৈ আহা দেৱৰ্ষিক ৰাজসভাৰ মাজলৈ। সহজানন্দ হৰি স্বৰূপানন্দ হৃদয়ানন্দ হৰি পৰমানন্দ গোপাল গোবিন্দ ৰাম মাধৱ ভকত জনৰ তুমি বান্ধৱ হে ভকত জনৰ হে তুমি বান্ধৱ। নারায়ণ নারায়ণ। প্ৰণাম দেৱৰ্ষি। সর্বেশাং কল্যাণমস্তু। দেৱৰ্ষি, দেবেন্দ্র, আপোনাৰ আগমনত ধন্য হল অমৰাৱতীপুৰ, নারায়ণ। ধন্য হল অমৰ মণ্ডলী। বাৰু দেৱৰ্ষি, দেবেন্দ্র, কওকচোন আছে নেকি কিবা নতুন সংবাদ? নাই ও নাই তেনে কোনো নতুন সংবাদ, কিন্তু ভবিষ্যৎবাণী এটি বুটলি আনিছো মই মৰতৰ পৰা। দেৱৰ্ষি, আদিদৈত্য হিৰণ্যকশিপু তাৰে সহদৰ ভাতৃ হিৰণ্যক্ষবিৰে ভৱিষ্যত আতংক কৰিছে সূচনা। প্ৰলয়ৰ ভীষণ সোনকালে কৰ্তন কৰিছে দুয়ো বিশ্বজয়ী বুলি। দানৱৰ প্ৰতাপত থৰা হৰি হৈ ও বসুমতী আজি নিজে আউলি বাউলি। দেৱৰাজ, দেৱৰ্ষি, দানৱৰ নিষ্ফল গৰ্জন, দেৱতাৰ হ'ব জানো কিবা অপকাৰ? অপকাৰ? অ দেৱৰ্ষি, অপকাৰ। দেৱগণৰ অপকাৰ? অ দেৱৰ্ষি, দেৱতাৰ অপকাৰ। দেৱৰ্ষি, দেৱৰ্ষি, হাঁহি উঠে শুনি তোমাৰ কথা। তুমিয়েই কোৱাচোন বাৰু সহস্ৰ লোচন, বিশ্ব বৈৰী হয় যদি দুই দৈত্যবীৰ, বিশ্ব বুকুৰ পৰা ৰব জানে তোমাৰ অমৰাৱতী ভিন্ন ৰূপত। ফেৰা দেৱ পুৰন্দৰ আৰু যত মানে আছে অমৰ মণ্ডলী, স্বৰ্গ মত্য আকাশ পাতাল নাগ নৰগন্ধৰ্ব কিন্নৰ সকলোকে লক্ষ্য কৰি প্ৰবল বেগেৰে আহিব লাগিছে হিৰণ্যক্ষবীৰ। এইবাবে দেৱগণ বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ। ধ্বংস হব তোমালোকৰ অমৰাৱতী, ধ্বংস হব দেৱ ভৈক্য বসুন্ধৰা। এটি পলম নাই নাই দেৱৰ্ষি, শুনা পুৰন্দৰ মুহুদ বাচন এ প্ৰলয় সোনকালে আহে হিৰণ্যক্ষবীৰ। শুনা শুনা পুৰন্দৰ মুহুৰ বচন, প্ৰলয় সোনকালে আহে হিৰণ্যক্ষবীৰ। যদিহে নিধন কৰিব নোৱাৰে সেই দৈত্য, যদিহে নিধন কৰিব নোৱাৰে সেই দৈত্য, তোমালোকে কি দেৱৰ্ষি, আমাক ইয়াৰ এটা উপায় দিয়ক দেৱৰ্ষি। উপায় দিব লাগে নেকি নাৰদ?
নারায়ণ কাকে জুমে দিব সমিধান কৰিব নোৱাৰা যদি দৈত্যকণি ধন নাৰায়ণৰ পাতে যোৱা দিব সমিধান দেৱৰীখি দেৱৰীখি